এতিয়ালৈকে সিট শেয়ারিং বা সিট ফাইনাল করা হওয়া নাই আলোচনা চলি আছে প্রিপারেশন চলি আছে আৰু আমাৰ দলৰ মাজত যেটো এক্সিকিউটিভ মিটিং বা ক্যাবিনেট মিটিং আজিলৈকে সিটটো লৈ পেলাই আলোচনা কৰা হোৱা নাই অতি শীঘ্ৰে আমি আলোচনা কৰিম আৰু ইয়াৰ পিছত আপোনালোকক অৱগত কৰাম হিমন্ত বিশ্ব শৰ্মা কৈছে যে 24 পৰা 40 টাৰ ভিতৰত সিট এজিপিৰ আপোনালোকক দিব সন্তুষ্ট নে নাই অসন্তুষ্ট বুলি কথা নাই আমাৰ মাজত যিখিনি আলোচনা হ'ব আমাৰ দলীয় যি সিদ্ধান্ত কৰিব ইয়াৰ পিছতে আমি আলোচনা কৰিম যোনে বেছি নাম্বাৰ পাই হি এক দখল কৰিব বিজেপিৰ ৰিমুভেল কি নাই সৰকাৰটো হ'বই ইয়াত আৰু কোনো সন্দেহ নাই কিন্তু আপুনি যেটো খুদিছে কি দিছপুৰ কোনে দখল কৰিব মই দখল কৰা শব্দটো ভাল নাপাওঁ দিছপুৰত কোনোবা ৰোল কৰিব জানে যাৰ বেছি নাম্বাৰ পাই হিয়ে ৰোল কৰিব খিনি স্কুল কলেজ আজি ৰৈ গৈছে ভেঞ্চাৰ হৈ পেলাই সেইখিনিক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আমাৰ এটা চিন্তা কৰা হৈছে আৰু যেটো বিটিআৰ ৰেকৰ্ডৰ ক্লজ নাম্বাৰ 4.3 আছিলে এই 4.3 ৰ মতে ম্যাক্সিমাম রিল্যাক্স কৰি পেলাই রিল্যাক্সেশন দি পেলাই স্কুল কলেজ বিলাক এটো প্ৰভিন্সিয়েলাইজ কৰা হ'ব তো হিটো কৰি আছে কি কোনটো বিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰিব পৰা হৈ আছে আৰু কোনটো বিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিব কি কাৰণত নোৱাৰিব হিটো স্ক্ৰুটিনি কৰি আছে তামুলপুৰৰ দুখন মহাবিদ্যালয় আছে এই বিষয়ে আপুনি জ্ঞাত নাই তামুলপুৰৰ দুখন মহাবিদ্যালয়ে প্ৰভিন্সিয়েলাইজ হ'ব লাগে ইয়াৰ কাৰণে মই নিজেও চেষ্টা কৰি আছো আৰু ফাইনান্সিয়াল এসিস্ট্যান্ট পাব কেদিনমানৰ ভিতৰতে ফাইনান্সিয়াল এসিস্ট্যান্টৰ পিছত যেটো এতিয়া আমাৰ বিটিআৰ ৰেকৰ্ডৰ যেটো ক্লোজৰ মতে আমাৰ সেই কলেজ বিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আমি লাগি আছো তামুলপুৰ সমষ্টি তামুলপুৰ বাখীৰ কাৰণে হ'ব